Hi everyone, welcome to my YouTube channel. হেপাহৰ ৰঙালী বিহুতি আহি পালেহিয়ে গছৰ পুৰণি পাত হৰি এতিয়া নকুহি পাত ওলাইছে কলেজৰ পৰা আহি কি কৰিম কি নকৰিম ভাবি আছিলোঁ মনতে ভাবিলোঁ আজি ৰসগোল্লাকে বনাওঁ ভবামতে কাম ষ্টাৰ্ট দি দিলোঁ আৰু আহি মোবাইলটো চাইছোঁহি মোবাইলটোত অলপো চাৰ্জ নাই আকৌ চাৰ্জাৰডাল শীতল ভাইটিয়ে নি দোকানত ৰাখিছেগৈ দোকানৰ পৰা চাৰ্জাৰডাল আনিবলৈ গৈ মনটো কিবা ভালেই লাগি গ'ল অকণমানি কেইজনীলৈ চাওকচোন ইমান মৰম লাগিছে নহয়নে আইঐ দেহি সিহঁতে বিহু কৰ্মশালাৰ পৰা বিহু প্ৰেক্টিছ কৰি আহিছে সৰু সৰু ছোৱালীকেইজনীয়ে মেখেলা চাদৰ পিন্ধিলত ইমান মৰম লাগিছে আমিও আগতে তেনেকৈ পিন্ধি বিহু শিকিবলৈ যাওঁ হ'লে নহয় পুৰণা স্মৃতি মনত পৰি গৈছে মই ভিডিঅ' কৰিবলৈ লোৱা দেখি ইমান লাজ কৰিছে সিহঁতে মই ক'লোঁ ভিডিঅ' ইউটিউবত দিম হাই কৈ দিয়া লাজকৈ হাই কৈছে চোৱা সঁচাকৈয়ে এই শৈশৱকালটো জীৱনৰ এটি বেষ্ট পাৰ্ট কেতিয়াবা এনে লাগে ঘূৰি যাব পৰা হ'লে সেই সময়খিনিলৈ মই আকৌ এতিয়া কি কৰিম বুলি লৈছিলোঁ যে পাহৰিছিলোঁৱেই ৰসগোল্লা বনাবলৈ আছে নহয় এইবাৰ ৰসগোল্লালৈ আহোঁ প্ৰথমতে গাখীৰৰ চানাখিনি কাপোৰেৰে চেপি উলিয়াই মঠি ল'লোঁ অলপ মঠাৰ পিছত তাত অকণমান ময়দা দি আকৌ মঠি ল'লোঁ এনেদৰে মঠি সৰু সৰু চেপত লাডু কৰিলোঁ এতিয়া চাচনিকণ বনাই লওঁ চাচনি বনাব জানেই চাগে সকলোৱে তথাপিও কৈ দিওঁ আৰু নিৰ্দিষ্ট পৰিমাণৰ পানী লৈ সেই পানীত এটা নিৰ্দিষ্ট পৰিমাণৰ চেনি মিহলাই উতলাবলৈ দিম এয়া উতলাই আছোঁ দেখিছে নহয় এটা ধুনীয়া গোন্ধ ওলাবৰ বাবে তাত কেইটামান ইলাইচি আৰু কেশৰ অলপ দি দিছোঁ এতিয়া ঢাকনখন দি 10 মিনিটমান উতলিবলৈ দিম উতলাৰ পাছত মই যে লাডু কৰি থৈছিলোঁ সেই লাডুখিনি দি দিছোঁ লাডুখিনি 10 মিনিটতকৈ অকণমান বেছি সময় উতলাই নমাই দিলোঁ সেয়া ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক কিমান ধুনীয়া হৈছে ৰসগোল্লাকেইটা চাচনিকণত অলপ সময় ডুবাই ৰাখিলেহে তাত মিঠাটো সোমায় আৰু খাবলৈ বেছি সোৱাদযুক্ত হয় সঁচাকৈ কৈছোঁ ৰসগোল্লাকেইটা বহুত কোমল আৰু খাবলৈও বহুত ধুনীয়া হৈছে আনফালে মায়ে চুজিৰ লালমোহন বনাবলৈ এয়া চুজি ভাজি আছে আমাৰ ঘৰত আকৌ পনীৰো বনোৱা হয় প্ৰয়োজন হ'লে ক'ব দেই কি জানেনে ঘৰত জাৰ্চি গাই 3জনী আজি 2 দিনমানৰ পৰা গাখীৰ নিয়া মানুহ কমি গৈছে সেয়েহে গাখীৰখিনি নষ্ট নহওক বুলিয়েই এইবোৰ কৰি আছোঁ আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'বোৰত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবচোন আৰু এটা অতি ইম্পৰ্টেণ্ট কথা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ প্লিজ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগ হ'ম বাই বাই